জীৱনত সফল সিহঁতেই হয় যিহঁতে নিজৰ কৰ্তব্যবোৰ ধৈৰ্য আৰু নিষ্ঠাৰে পালন কৰিবলৈ হেলা নকৰে। বিফল হ'লে হতাশ নহ'ব, কিয়নো বিফলতাৰ পৰা পোৱা শিক্ষাৰ সমষ্টিয়ে হ'ল সফলতা। মাথো ধৈৰ্য ধৰা প্ৰয়োজন। ধৈৰ্য এনেকুৱা এটা বাট যিটো সীমাহীন গাত আৰু এন্ধাৰেৰে ভৰা, কিন্তু শেষত জীৱনক দিয়ে পৰিষ্কাৰ উশাহ। জীৱনটো তাকেই কয়, য'ত বিচৰা সকলোবোৰ পোৱা নাযায় আৰু নিবিচৰা কিছুমান হঠাৎ আহি নিজৰ হৈ জিলিকাই তোলে সন্মুখৰ বাট। জীৱনত নিজৰ বুলি পাবলৈ বিচাৰিও যাক পোৱা নহ'ল সেইটো চিন্তাৰ বিষয় নহয়। যাক ভাগ্যক্ৰমে আপোন বুলি পোৱা হ'ল, তেওঁক গোটেই জীৱন কিদৰে নিজৰ হতে ধৰি ৰাখিব পাৰি সেইটোহে চিন্তাৰ বিষয়। কথাষাৰ বহুখিনি সঁচা। এজন ল'ৰাৰ জীৱন তেতিয়াই সুন্দৰ আৰু সুখৰ হয় যদি তাৰ নিজৰ থাকে টকা, আৰু এজনী ছোৱালীৰ জীৱনো তেতিয়াই সুন্দৰ আৰু সুখৰ হয় যদিহে তাৰ স্বামী সৰল অথবা ভদ্ৰ হয়। আজিৰ সমাজত সৎ লোকক ইতিকিং কৰা হয় আৰু অসৎ লোকক সন্মান দিয়া হয়। শেষত সৰ্বসাধাৰণ লোকবোৰে ভাবো পৃথিৱীখন বহুত সলনি হ'ল আৰু ভাল সময় চাগে কেতিয়াও উভতি নাহে। যাক বুজোৱাৰ ক্ষমতা নাই অযথা তাৰ কাষৰ পৰা দূৰলৈ আঁতৰি থকাই ভাল। সময়ত নিজেই বুজিব যেনে কৰ্ম তেনে ফল। যদি তোমাৰ নিজকে ভাল বুলি বিশ্বাস হয় অথচ বিভিন্নজনৰ পৰা অনেক কষ্ট পাবলগীয়া হৈছে, তেন্তে তোমাৰ জীৱন ধন্য। কিয়নো প্ৰয়োজনত ভাল বস্তুৰ ব্যৱহাৰ চবেই কৰে, কিন্তু ভাল বস্তুৰ যতন কেনেদৰে ল'ব লাগে সেয়া চবে নাজানে। সাৱধান, আজিৰ যুগত প্ৰয়োজনক চবেই ভালকে চিনি পায়, গতিকে সম্পৰ্ক এটা গঢ়াৰ আগত 100 বাৰ ভাবক, অন্যথা সম্পৰ্ক বেছিদিন টিকি নাথাকিব। জীৱনত সেইজনক কেতিয়াও কষ্ট নিদিব যিজনক কষ্ট দিলে নিজৰহে বেছি কষ্ট অনুভৱ হয়। ভিডিঅ'টোই যদি আপোনাৰ মনটো কিঞ্চিত হ'লেও চুই গ'ল, তেন্তে আমাৰ কষ্ট সাৰ্থক হ'ল। সদায় সুস্থ থাকক, কুশলে থাকক। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ জনালোঁ।